হেল্ল' মৰমৰ বন্ধু বান্ধৱীসকল, কেনে আছে? ভালে আছে নিশ্চয়। মোৰ আচলতে গাটো খুবেই বেয়া। আজি 6-7 দিনৰ পৰা মোৰ মানে খুবেই অসুখ। তথাপিও মোৰ আজি কিবা মন এটা গ'ল, মই অলপমান এটা সৰু সাধাৰণ ভিডিঅ' এটা বনাই আপোনালোকৰ সন্মুখত দিওঁ বুলি ভাবিলোঁ। এইজোপা আমাৰ জলকীয়া গছ চাইছে নহয়। আমি খুব পাহাৰৰ ওপৰত থাকোঁ। আচলতে আমাৰ পাহাৰৰ ওপৰত ঘৰ আৰু ধৰক এনে গাঁৱত যেনেকুৱা চোতাল থাকে, আমাৰ সেনেকুৱা চোতাল নাই। সাধাৰণ চোতাল এখন আছে। চোতাল এখন থাকিলে ইয়াতে যেনেকৈ নহওক কিবা অলপমান কৰিব বিচাৰোঁ। ঘৰৰ 2-এটা বস্তু হ'লে ভাল লাগে খাই। তো এনেকৈ তাৰমানে মায়ে কষ্ট কৰি এনেকৈ ফাৰ্ষ্টতে আপোনাৰ টাবত গুটিবিলাক সিঁচোতে এনেকৈ গছ হ'ল। হোৱাৰ পিছত আকৌ এনেকৈ ৰুই সুন্দৰভাৱে জলকীয়া, এতিয়া বৰ্তমান ঘৰৰ পৰাই জলকীয়া খাব পাৰোঁ। এনেকৈ 2-4ডাল জলকীয়া হৈছে। ইয়াতে এনেকৈ জলকীয়া খেতি কৰিছে মায়ে। আৰু ইয়াতে এনেকৈ পুদিনা দিছে, সুন্দৰভাৱে হৈছে পুদিনাখিনি। এয়া আপোনালোকে দেখিছেনে? ইয়াতে এই যে সৰু সৰু কণী ওলাইছে, কণী যে ওলাইছে, এয়া হ'ল আমাৰ ধনিয়া এনেকৈ গোবৰ মাটি দি এনেকৈ হেৰি কৰিছে মায়ে, এনেকৈ হৈছে। আৰু ইয়াতে বেৰ দিছে সুন্দৰভাৱে। আৰু মেইন হ'ল এই যে এনেকৈ যে টাবত কৰিব লগা হৈছে, মাটি নাই, খুবেই কম মাটি, আমাৰ চোতালখন নায়েই। তো আৰু ইয়াতে আপোনালোকে দেখি আছে নিশ্চয়, এয়া পিঁয়াজ পুতি দিছিল, পিঁয়াজৰ ওলাইছে এনেকৈ সুন্দৰভাৱে পিঁয়াজ ওলাই আহি আছে। পিঁয়াজ হওক নহওক ঠাৰিকেইডালটো খাব পাৰিম। আৰু ইয়াতে ধনিয়া হ'লে ধৰক ধনিয়া বেছি ঘন হৈ যোৱাৰ পিছত পাত টিঙি খাই থাকিব পাৰিম। সেয়াই আৰু এনেকৈ সুন্দৰভাৱে কৰা হৈছে। এইডাল আমাৰ ইয়াতে বগৰী গছডাল চাইছেনে? সৰু সৰু বগৰী লাগি আছে। ইয়াতে বগৰী লাগিছে, বগৰী নালাগা নহয়। আৰু বহুত লাগিছিল, কিন্তু কথা হ'ল কি সৰি গ'লে এইডাল বগৰীত লাগি আছে, 2-এটা বগৰী আছে আৰু। এয়া আপোনালোকে নিশ্চয় দেখিছে, এয়া এনেকৈ অমিতা লাগি আছে, সুন্দৰভাৱে অমিতা লাগি আছে। কি এডাল গছ বা 2ডাল গছ হ'লে যথেষ্ট। অমিতাটো আৰু সদায় খাই থকা বস্তু নহয়, সপ্তাহত 2 দিন খাব পাৰি। এনেকৈ অমিতা লাগি আছে। আৰু অমিতা গছ বহুত আছিলে, কিন্তু কি কৰিব, আপোনাৰ বান্দৰ আহে, বান্দৰে ভাঙি চিঙি থৈ গুচি যায়। প্ৰিয় বন্ধু বান্ধৱীসকল, মই আচলতে আটাইতকৈ ডাঙৰ কথা এটা ক'ব বিচাৰিছোঁ। মই আচলতে কোনো ওজা নহয়, কোনো ডক্তৰ নহয়, কোনো কবিৰাজ নহয়। কিন্তু কথা হ'ল কি, আপোনালোকক মই গছজোপা মই চিনি পাওঁ, সেইকাৰণে ময়ো ভাবিছোঁ আপোনালোককো পৰিচয় কৰাই দিওঁ। এই গছজোপা আপোনালোকে চাইছেনে? সুন্দৰভাৱে চাই লওক। এই গছজোপাৰ পাতবিলাক এনেকুৱা, আৰু ইয়াতে এনেকৈ ফল ফুল লাগে। আৰু মেইন হ'ল গছজোপাৰ এই মেইন হেৰিটো, গছডাল গোল নহয়, গোল আকাৰৰ নহয়, 4কোণীয়া হয়, এনেকৈ 4কোণীয়া হয়। তো কথা হ'ল কি, এইডাল গছ কি গছনো? আমি সৰু থাকোঁতে দেউতাই বজাৰৰ পৰা 2 টকা 3 টকা নে 5 টকা এনেকুৱা মুঠি কিনি আনিছিলে আৰু আনি পেলাই ব্যৱহাৰ কৰিছিলে। কিন্তু কথা হ'ল কি, গছজোপা সুন্দৰভাৱে আপোনালোকে চিনাকি হৈ লওক। কিনো গছ, মই নামটো কৈ আছোঁ বাৰু। এই গছজোপাৰ নামটোৱে হ'ল চিৰতা তিতা গছ। আপোনালোকেও নিশ্চয় ব্যৱহাৰ কৰিছে, গাঁৱৰ বজাৰৰ পৰা কিনি নিছে ল'ৰা ছোৱালীক খুৱাবৰ কাৰণে। খুব তিতা হয়। আৰু যে কি কামত লাগে বা কি কামত আহে সিমান মই নাজানো, কিন্তু আমাক ধৰক পেটত পেলু হ'লে দেউতাই বজাৰৰ পৰা কিনি আনিছিল, আৰু আমাৰ মায়ে ৰাতি তিয়াই থৈ ৰাতিপুৱা সেই পানী খালী পেটতে খুৱাইছিল। সেইখিনি মোৰ মনত আছে। তাৰপিছত আমাৰ ওচৰতে এঘৰ মানুহৰ বহুত আছে, আৰু খুব হয়, জংঘলত খুব হয়। আপোনালোকে যদি ধৰক জংঘলত পায়, পাত এটা বা ডাল এডাল অকণমান মুখত দিলেই গম পাই যাব যে হয়, এইডাল চিৰতা তিতা। আৰু গছজোপা কিন্তু গোল আকৃতিৰ নহয়, অকণমান স্কুৱেৰ আকৃতিৰ হয়, 4কোণীয়া হয়। তো আপোনালোকে যদি ওচৰে পাঁজৰে আছে, জংঘল বুলি কাটি নেপেলাব, তাক সুন্দৰভাৱে ব্যৱহাৰ কৰাৰ কাৰণে আপোনালোকে ৰাখি থ'ব। পুৰঠ হ'লে নিজে নিজে শুকাই যাব, শুকাই গ'লে সেই কাটি আনি থৈ দিব ঘৰত। আপোনালোকক ব্যৱহাৰ লাগে বা ওচৰ চুবুৰীয়া কাৰোবাক লাগে দি দিব পাৰিব।
সেয়ে মই আজিৰ এই ভিডিঅ'টো মই ইমানতে সামৰণি কৰিলোঁ। কেনে লাগিল বা কেনে পালে আপোনালোকে মোক কমেণ্ট বক্সত জনাব আৰু যিমান পাৰে শ্বেয়াৰ কৰিব আৰু প্লিজ ছাবস্ক্ৰাইবটো কৰি দিবলৈ নাপাহৰিব। প্লিজ ছাবস্ক্ৰাইবটো কৰি দিব। নমস্কাৰ।